আৰু হেফালে আমাৰ ধুনু 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 পঢ়া স্কুলখনৰ নাম কৈ দিয়াচোন হাই ফ্ৰেণ্ডছ নমস্কাৰ শুভ প্ৰভাত জনাই আজিৰ এই ফেচবুক পেজৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু এতিয়া 9 বাজিবলৈ 10 মিনিট বাকী আছে আৰু আমাৰ ধুনু স্কুললৈ যাবৰ কাৰণে ৰেডি হৈ আহিছে ধুনীয়াকৈ সাজি কাচি আৰু আপোনালোকে ধুনুৱে পৰিধান কৰা যেটো চলা দেখিবলৈ পাইছে এই চলাটো মানে এই চলা আৰু এফালে স্কাৰ্টটো স্কুলৰ পৰা নতুনকৈ দিছে না ধুনু কোনদিনা দিছে কালি যোৱাকালি আৰু যোৱাকালি দিছেহে মাত্ৰ আৰু ধুনীয়া আজি পিন্ধি স্কুললৈ যাবলৈ ওলালে আৰু এই চলাৰ লগত আৰু কি দিছে ধুনু এটা টি চাৰ্ট এটা মানে স্পৰ্টিং আৰু এটা লং পেন আৰু ধুনু এতিয়া স্কুলত যাব আৰু ধুনুক মই এটি কবিতা শিকাই আছোঁ আৰু সেই কবিতাটো ধুনুৱে অলপ অলপ মানে পাৰা হৈছে আৰু ধুনু কবিতাটো মাতাচোন এবাৰ সংসাৰত সৰু হয় মই উপজিম দেশৰ কাৰণে মোৰ সৰু হিয়া দিম বৰ পীৰা বৰমান একোকে নালাগে মৰমতে মাতো মোৰ হিয়াখনি জাগে এখনৰ লগতে শতখন হয় হিয়া মোৰ লৰ মাৰে দুই দেশলৈ ঘাঁহনিত সৰু সৰু নিহৰৰ টুপি জোনবাইৰ কাষৰে ধৰা টুপি সকলোৰে লগত মোৰ হাঁহি ভাল পোৱা জীৱন মৰণ মাথো মৰিও আকৌ মই জনম ধৰিম সংসাৰত সৰু হয় মই উপজিম আৰু এই কবিতাটো মই ধুনুক শিকাই আছোঁ আৰু ধুনুই যথেষ্টখিনি পাৰা হৈছে মানে মুখস্থ হৈছে আৰু অলপ বাকী আছে আৰু এই কবিতাটো শ্ৰদ্ধাৰ ভৱনাথ শইকীয়াদেৱৰ দ্বাৰা ৰচিত আৰু এনেকুৱা শিশুবোৰৰ কাৰণে এই কবিতাটো আবৃত্তিৰ কাৰণে খুবেই উপযোগী কবিতা চাওক নতুন ড্ৰেছটো চাওক ধুনু ভালকৈ দেখাই দিওঁ নতুন ড্ৰেছটো কেনেকুৱা লাগিছে আৰু ধুনু এফালে চেণ্ডেলটো পিন্ধি আছে ধুনু নিজে পচন্দ কৰি অনা চেণ্ডেল এইটো ফেঞ্চি বজাৰৰ পৰা আৰু সেইফালে আমাৰ ধুনু পঢ়া স্কুলখনৰ নাম কৈ দিয়াচোন চিলামহাখাইটি প্ৰাথমিক বিদ্যালয় আৰু এতিয়া ফালে NH31টো আছে ইয়াৰ পৰা গাড়ীত যাব লাগে না ধুনু আৰু এইটো ৰেল লাইনটো পাৰ হৈ যাব লাগে এইটো নতুন ৰেলৱে ট্ৰেকটো এইটো লাহে লাহে ধুনু এই নতুন ড্ৰেছটো পাই ধুনু বহুত সুখী ধুনুৰ বহুত ফূৰ্তি লাগিছে আৰু এই ড্ৰেছটো কেৱল বুধবাৰে পিন্ধি যাবৰ কাৰণে দিছে আৰু এতিয়া ধুনুৰ ড্ৰেছ মুঠ 3 যোৰ এইটো একযোৰ তাৰপিছত টি চাৰ্ট আৰু লং পেণ্ট আছে তাৰপিছত ইয়াৰ বাহিৰেও আৰু এটা বেলেগ ড্ৰেছ আছে আৰু বগা চাৰ্ট আৰু নীলা লং পেণ্ট মোৰ খুবেই আপোন লাগে কাৰণ এনেকৈ ধুনুৰ দৰেকৈ ময়ো LP স্কুলৰ পৰা মেট্ৰিকলৈকে এনেকুৱা নীলা ড্ৰেছেই পিন্ধি তেনেকৈ শিক্ষা লাভ কৰিছিলোঁ একেখনে স্কুল মই য'ত পঢ়িছিলোঁ এতিয়া ধুনু তাতেই পঢ়ে পাৰ্থক্য মাথো সময়ৰ পৰিৱৰ্তনৰ এতিয়া ধুনুৰ স্কুলত যাবৰ কাৰণে মুঠ 3 যোৰকৈ ড্ৰেছ বাই ধুনু ধুনু স্কুললৈ গ'ল মই উভতি আহিলোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান হ'ব স্কুলটো আৰু যেটো নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আছে সেই হস্পিটেলটোৰ ঠিক সন্মুখতে স্কুলটো আৰু আজিৰ এই সৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব